নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। ধুনীয়া ধুনীয়া কাপোৰ আহি গ'ল আৰু আপোনালোকে লোৱা কাপোৰবিলাক ৰিষ্টক কৰি আছোঁ, কাৰণ এইকেইযোৰ কাপোৰ বিশেষকৈ ডাঙৰ বুটাৰ সেউজীয়া, নীলা, বেঙুনীয়া। মাই গড, আপোনালোকক বহুত বহুত ধন্যবাদ ইমান। আৰু আচলতে কাপোৰকেইযোৰ ফটোজেনিক হয় কাৰণে আপোনালোকে ইমান লৈ আছে, বহুত বহুত ধন্যবাদ। সেউজীয়াযোৰ দুযোৰ আনিছিলোঁ, সেউজীয়া দুযোৰ আজি গ'ল। কাইলৈ আকৌ বুব দিছোঁ আৰু 3 দিনমান পিছত আহি যাব, ৰেডি টু ৱেৰ কৰি মই আপোনালোকক দেখাম। এইযোৰ 4800, যদি লাগে জনাব। এইখন মেখেলা, এইখন চাদৰ। এই কাপোৰ দেখিছে বাৰু, আগতে এইটো বিশেষকৈ দেখাই আছোঁ। থেংক ইউ। আৰু কাপোৰখিনি কি হয়, আনি দেখালে আপোনালোকে ল'লে ভাল লাগে আৰু সেইকাৰণে এতিয়া যিটো নাম্বাৰ দিছোঁ, নতুন এই নাম্বাৰটোতে আপোনালোকে যোগাযোগ কৰিব, ঠিক আছে। কাপোৰখিনি কি হয়, আনিলোঁ কষ্ট কৰি, আৰু এই ডাঙৰ বুটাবিলাক বনাব নোখোজে, বহুত কষ্ট হয়তো। আচলতে কি হয় আপোনাৰ, এই যে এইফালৰ পৰা এইফালৰ সূতাডাল আনিব লাগে, এই নাযায়, বহুত টাইম লগায়। এইটোৰ পৰা এইটোলৈ সূতাডাল আনি ঘূৰাই দিয়াতে বহুতখিনি টাইম লাগে। সেইটো কাৰণে ডাঙৰ বুটা এক লাইনতকৈ বেছি মাৰিব নোখোজে শিপিনী। আৰু আচলতে কি হয়, সকলোকে মানে হাজিৰাটো মিলাই বস্তু লাগে, তেনেকুৱা। দিনত ধৰক কেইযোৰ কাপোৰ ওলালে তেওঁলোকৰ হাজিৰাটো ভাল হয়, নোলালে হাজিৰাটোৰ প্ৰব্লেম আহে, এনেকুৱা ধৰণৰ কথা। এইযোৰ চব ইমান ধুনীয়া লাগিছে, মাই গড। মানে মুগা কালাৰৰ মুগা ৰং, লাইট মুগা, মুগা পাটৰ যেন লাগিছে কাপোৰযোৰ, একদম যেনিবা মুগা পাট তেনেকুৱা লাগিছে। প্ৰিমিয়াম কোৱালিটিৰ পদ্মিনী কেঁচা পাট হয়, অলপমান ডাইটছৰ নিচিনাও লাগিছে ন, ইমান ধুনীয়াকৈ বুইছে কাপোৰযোৰ। ৰেডি টু ৱেৰ হয়, বৰ মৰম লাগিছে, যদি লাগে জনাব। ৰেডি টু ৱেৰ, কিমান ধুনীয়া লাগিছে ন এইখন মেখেলা। একদম আপুনি মুগা পাট, ডাইটছ এনেকুৱা ধৰণৰ হৈ গৈছে, বেলেগ ধুনীয়া কাপোৰ। যদি লাগে যিটো নাম্বাৰ দিছোঁ সেই নাম্বাৰটোত যোগাযোগ কৰিব। 4800, ৰেডি টু ৱেৰ। ব্লাউজ পিচটো দেখাই দিলোঁ, এইটো ব্লাউজ পিচ। আপুনি কলা পিংক যিকোনো ব্লাউজ পিচো পিন্ধিব পাৰে, বহুত ভাল লাগিব। গতিকে দেখাই আছোঁ কাপোৰবোৰ। থেংক ইউ ফৰ ইয়ৰ কাইণ্ড ছাপোৰ্ট। আৰু থেংক ইউটো আমাৰ শিপিনীসকলৰ পৰা আপোনালৈ, কাৰণ অসমীয়া এই শিল্পটোক জীয়াই ৰখাটো এতিয়া কিন্তু মুস্কিল হৈ গৈছে। কাৰণ বাহিৰৰ মানুহে এতিয়া অসমীয়া বোৱা কাপোৰ ববলৈ লৈছে, আৰু সেইবিলাক বহুত কম দামতে দিয়ে। গতিকে অসমীয়া শিপিনীৰ এতিয়া ভাতৰ কিন্তু সমস্যা আহিব, সেইটো দেখিছোঁ। কাৰণ এতিয়া যিমানবিলাক বজাৰত কাপোৰ ওলাব লৈছে, চব বাহিৰৰ পৰা আহিব লৈছে। চিলভাৰ কালাৰ, এইযোৰ কিন্তু বহুত ধুনীয়া কাপোৰ, আহল বহল পুৰা বেলেগ ধুনীয়া, চিলভাৰ কালাৰৰ, প্ৰিমিয়াম কোৱালিটি। আৰু ক'ব নোৱাৰোঁ, কাপোৰত মানে এই ফিৰোজা ৰংটো থাকিলে মোৰ ইমান ভাল লাগে, বহুত বহুত প্ৰিয়। ব্লাউজ পিচ, হাতত এইখিনি থাকিব 6 ইঞ্চিৰ, আৰু চিলভাৰ কালাৰটো পিন্ধিলে মানুহক ইমান মানে ফৰ্চা লাগে নহয়, বহুত ধুনীয়া। ৰেডি টু ৱেৰ, 4800। আচ্ছা, এতিয়া বহুতে মোক প্ৰশ্ন কৰিছে যে কোনোবাই বোলে 3300, 3500ত কটন কেঁচা পাটৰ কাপোৰ দি আছে, কেনেকৈ দিব কওক? মানে 1 কিলো কেঁচা পাটৰ বজাৰ মূল্য 7500 টকা, আৰু কটনৰ যিটো ভাল সূতা সেইটোৰ কথাটো নকবই। ইয়াৰ উপৰি এগৰাকী শিপিনীক এই চিম্পুল কাপোৰযোৰ বওঁতে তেওঁক মই দিছোঁ 1600 টকা, আৰু যদি গুণা বোৱে তেতিয়াহ'লে মই তেওঁক দিওঁ 2000 বা 2200 টকা। গতিকে কেনেকৈ এযোৰ কাপোৰৰ মূল্য, এযোৰ কাপোৰটো শালতে আপোনাৰ মোটামুটি 39 মান পৰি যায়,
যদি তেওঁলোকে মোক মিছাকৈ দি আছে সেইটো কিন্তু তেওঁলোকৰ দোষ আৰু মই শালবিলাক হ'ল পাহাৰে পাহাৰে গাঁৱে ভূঞে থকা শিপিনীখিনি তেওঁলোকৰ শালত মই বুব দিওঁ ফুলটো কৈ দিওঁ কেতিয়াবা কেতিয়াবা তেওঁলোকে দিলেও মই ভাল লাগিলে লওঁ আৰু কাপোৰটো মই সদায় কওঁ যাতে নাফাহা কাপোৰটো দিয়ে পদ্মিনী কেঁচাপাত যিটো পিয়ৰ হয় এইবিলাক চব মই পিন্ধি আছোঁ বছৰ বছৰ পিন্ধি আছোঁ একো হোৱা নাই না ফাহিছে না ফালিছে কিন্তু দুই এযোৰ কাপোৰ দুই এজনী শিপিনীৰ কিন্তু ফাহিছে সেইটো মই নকওঁ কাৰণ তেওঁলোকে হয়তো অলপ বদমাচি কৰিছে হয়তো কেঁচাপাত মাৰা বুলি পাতল নুনিটো তেওঁলোকে মাৰি দিছে নুনিটো ফাহিবই এইটো মানে 100% গেৰাণ্টি কিন্তু কেঁচাপাত যদি পদ্মিনী বা কটনত পিয়ৰ ভাল কটনটো দিয়ে তেতিয়াহ'লে নাফাহে চব ব্লাউজ 3-4 বছৰ ব্লাউজ পিন্ধিছোঁ ক'ৰবাত ফাটিছে একো ফাটা নাই হাতেৰে ধুইছোঁ কালি এই ৰং লাগিছে কালি আকৌ এইযোৰ ধুই দিম একো নহয় যদি পিয়ৰটো মাৰে কিন্তু যদি ডুপ্লিকেটটো মাৰে তেতিয়াহ'লে ফাহিবই কিছুমান শিপিনীয়ে অলপ বদমাচি কৰে যে তেওঁলোকে এটা মানে নুনি এটা ওলাই একদম পাতল নুনি কেঁচা পাতৰ নিচিনা অলপ কম দামতে পাই সেইটোও মাৰে সেইটো মই মিছা কথাটো নকওঁ কাৰণ আমি ইমানটো চাই নাথাকোঁ অৰ্ডাৰটো দি দিওঁ ঘৰত নিজৰ শাল নাই মিছা কথা কৈ কি লাভ বোৱনীবিলাকৰ আনো তেওঁলোকৰো যাতে অলপ সহায় হয় মোৰো ভাল লাগে এইটো কাৰণত কিন্তু যিবিলাকে ফাহা কাপোৰ দিছে সেইবিলাকৰ বহুতৰ মই কাপোৰ লোৱা বন্ধ কৰি দিছোঁ ফাহা কাপোৰটো মোক নালাগে প্ৰিমিয়াম কোৱালিটিৰ কেঁচা পাতটো কেতিয়াও মানে নষ্ট নহয় এইটো কিন্তু একদম সত্য কথা এই গুলি কাপোৰ এইযোৰ কাপোৰ আপুনি পিন্ধক বছৰ বছৰ পিন্ধক যদি এই ফাহে মোক ক'ব এইযোৰ কাপোৰ এইযোৰ কাপোৰ এইযোৰ কাপোৰ এই কাপোৰ কেতিয়াও ফাহিবই নোৱাৰে একদম প্ৰিমিয়াম কোৱালিটিৰ কৈ দিলোঁ আৰু সঁচা কথাবিলাক মানে কেতিয়াবা ফাহা দুই এটা আহিলে মোৰ বিৰাট দুখ লাগে কাৰণ মই শিপিনীবিলাকক বাৰে বাৰে কওঁ যে মোক ফাহা সূতাটো নিদিব 2 টকা বেছিকৈ লওক কিন্তু ভাল কাপোৰটো দিব এইযোৰ ইমান মৰম লাগিছে হালধীয়া পাৰ্টিটোৰ কাৰণে চিলভাৰত মানে বিৰাট ধুনীয়া লাগিছে 4800 ৰেডি টু ৱেৰ এইখন মেখেলা বিহুত এইযোৰ বিহু বিহু লাগিছে একদম বঢ়িয়া কাপোৰ গুলি গুলি যদি লাগে যিটো নাম্বাৰ দিছোঁ সেই নাম্বাৰটোত যোগাযোগ কৰিব ৰেডি হৈ আছে ব্লাউজকেইটা আপোনালোকে চিলালে চিলাব পাৰে আৰু নিচিলালে আপোনালোকে এই ৰঙৰ ব্লাউজৰ লগতো পিন্ধি দিব পাৰে বিৰাট ধুনীয়া ধুনীয়া কাপোৰ ইমানখিনিয়ে আৰু লাইভ অহা নাই বহুতে কৈ আছে আপুনি লাইভ কিয় অহা নাই আচলতে কি হয় লাইভ অহাৰ 1 নম্বৰ কথাটো এইকেইদিন লাইভ আহিবলৈ সময় অলপ দিগদাৰ মই মানে অকলে থাকোঁ দোকানত 2 নম্বৰ কথাটো নেটৱৰ্ক প্ৰব্লেম লাইভটো চলাই লোৱাৰ লগে লগে মানে এনেকৈ আহে যে আপোনাৰ দুৰ্বল নেটৱৰ্ক আৰু আপোনাৰ মোৰ দোকানত ৱাইফাই নাই এই বহুতকেইটা কাৰণত মোৰ লাইভ অহা নহয় গতিকে ভিডিঅ' আৰু ৰিলে দি আছোঁ চাব আপোনালোকে ভাল লাগিলে ল'ব হয়নে নহয় আৰু আপোনালোকে এনেকৈ বিচাৰি আহিছে মোৰ দোকানলৈ থেংক ইউ কি বুলি ধন্যবাদ জনাম আৰু সকলোকে শুভেচ্ছা আৰু আশীৰ্বাদ দিয়াৰ বাহিৰে আৰু কি দিম কওক এইযোৰ চাওক ক্ল'জ আপত এইযোৰ আৰু খুলি দেখাইছোঁ এইযোৰ কিমান ধুনীয়া মাল্টি কালাৰত তৰা বুটাৰ এই কাপোৰযোৰ যদি লাগে 4800 ৰেডি টু ৱেৰ আপুনি লৈ ল'ব ঠিক আছে আজি এইকেইযোৰে দেখালোঁ কাইলৈ আকৌ দেখাম নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকিম থেংক ইউ